জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আপোনালোকে দেখিবলৈ পাব পৰিয়ে কৈ থাকিব মালৈ যে বহুত বেছি মনত পৰিছে আৰু দেউতাও সকলোবোৰ কথা পাহৰিছে দেউতালৈ যে বেয়াই লাগে দেউতাই কথাবোৰ মনত পেলালেহে ভাল লাগিব এই বুলি কয় ইফালে আপোনালোকে দেখিবলৈ পাব ৰত্নই অৱশেষত পৰীক্ষা ফেইল কৰিব আৰু ৰত্নই বহুত বেছি লাজ পাব আৰু তেতিয়া পৰীক ৰত্নই মই এতিয়া দাদাৰ ওচৰত মুখখন কেনেকৈ ওলাও দাদাই যে মোৰ কাৰণে কিমান কষ্ট কৰিছিল এই বুলি ক'ব আৰু আপোনালোকে দেখিবলৈ পাব শুনে বহুত বেছি কান্দিব এতিয়া বাৰু শুনে ৰত্নৰ কাৰণে কান্দিব নেকি বাৰু জানিবলৈ পাব আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাকত গতিকে সূৰুযমুখী ধাৰাবাহিকখন চাবৰ বাবে খুবেই বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ